হেল্ল' বন্ধুসকল, সকলোলৈ সন্ধিয়াৰ শুভকামনা যাচিলোঁ। আপোনালোকক আজি মই এটা মন্দিৰ দেখাম বুলি আহিলোঁ। মোৰ লগতে আপুনিও দৰ্শন কৰক। ময়ো প্ৰথমবাৰেই সোমাইছোঁ আজি, আপোনালোককো দেখাম বুলি ভাবিলোঁ। তো আপোনালোকে ভালদৰে চাব আৰু আপোনালোকৰ বাবেও অলপ আশীষ বিচাৰিম। তো সকলোৱে থাকক, লগতে লগ পাম নিশ্চয়। ধন্যবাদ। এই মন্দিৰভাগি আছে ধুবুৰী গৌৰীপুৰৰ নিচে আপোনাৰ ট্ৰেফিক পইণ্টৰ ছাইডতে, আৰু দেখিবলৈ পাইছে আপোনালোকে ইমান সুন্দৰকৈ বনাইছে, নিৰ্মাণ কৰা হৈছে। মন্দিৰভাগৰ নামভাগো মই ইমান ভালদৰে নাজানো, কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনালোকে চাই থাকিব। ইমান ধুনীয়াকৈ বনাইছে, খুঁটাবিলাক আপোনালোকে চাব, ইমান ধুনীয়াকৈ বনাইছে, সুন্দৰকৈ উপস্থাপন কৰিছে সকলোৱে। দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। অলপ ভক্তৰ সমাগমো হৈ আছে, তো সেইকাৰণে আপোনালোকক ভালদৰে দেখাব পৰা এবাৰ চাই। হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। তো দেখিবলৈ পাব আপোনালোকে। প্ৰথমে মই জয় ৰাধে কৃষ্ণ, জয় ৰাধে কৃষ্ণ, জয় শিৱ শক্তি। এয়া চাব, কিমান সুন্দৰ হৈছে দেখিব। এয়া আপোনাৰ জয় শিৱ শক্তি, হৰ হৰ মহাদেৱ। এইফালে বজৰংবলী আপোনাৰ একটা মূৰ্তি কি থৈছে, ৰখীয়া হিচাপে বজৰংবলী। আৰু এইফালে দেখিবলৈ পাব বাকী শিৱলিংগ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আপোনালোকৰো যাতে কিবা অসুবিধা আছে যদি সকলোবিলাক যদি ভাল হয় বা ভাল হয়, আগলৈ ভালে কুশলে আপোনালোকে থাকে, তাকে কামনা কৰিলোঁ। হৰ হৰ মহাদেৱ। আৰু এতিয়া মই মন্দিৰটো এবাৰ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, এয়া হৈছে মন্দিৰ ভাগ। ঠিক আছে, এইফালে মই দেখাবলৈ বিচাৰিম, এবাৰ ওপৰ ভিউটো দেখাবলৈ বিচাৰিম আপোনালোকক। চাব আপোনালোকে ইমান সুন্দৰকৈ বনাইছে, চাব আপোনালোকে। ধুবুৰী আহিলে গৌৰীপুৰ আহিলে নিশ্চয় সোমাব ইয়াত। মই প্ৰথমে দেখাবলৈ বিচাৰিম সকলোখিনিতে, সকলোবিলাক আপোনাৰ কিমান সুন্দৰকৈ আপোনালোকে চাব। শিকো মাগিব। আৰু তাৰে লগতে ইফালে কিবা ভিতৰৰ ভাগ আছে, এতিয়া আপোনাৰ দেখিবলৈ হ'ব। জয় মা কালী, হৰ হৰ মহাদেৱ। এইফালে দেখিবলৈ পাব আমাৰ মাতা। ইমান সুন্দৰকৈ বনাইছে, আপোনালোকৰ দেখিলে ইয়াৰ পৰা যাবলৈ মন নাযাব। দিয়ক, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে থাকিব। মহাদেৱ, হৰ হৰ মহাদেৱ। ये है नरसिंह मंदिर। अच्छा,
হেল্ল' বন্ধুসকল, মই ইয়াতে অলপ ভক্তৰ ভিৰ হৈছে কাৰণে ইয়াতে অলপ বহিবলৈ চেষ্টা কৰিছোঁ। বহি আমাৰ ইয়াতে এজন পূজাৰী আছে, পূজাৰীজনৰ পৰা আমি ভালদৰে বাইট ল'ম যে মন্দিৰটোৰ নামটো কি। মন্দিৰটোৰ নামটো নৰসিংহ মন্দিৰেই হ'ব। একচুৱেলি সকলোৰে প্ৰতিমূৰ্তি আছে ইয়াতে, আপোনালোকে দেখিবলৈ পাব। আপোনালোকে অলপ ৱেইট কৰিব। আৰু और जब आपसे आप बात कर रहे हैं ना, मेरा भी सर घूम ही रहा है, पता नहीं क्यों। मेरा भी सर घूम ही रहा है। হেল্ল' বন্ধুসকল, আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আপোনালোকে থাকিব, মই সকলোকে দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু একচুৱেলি ক'বলৈ গ'লে মই এডিটিং চেডিটিং ইমানবিলাক ভালদৰে নাজানো, শিকিছোঁহে। আপোনালোকে থাকিব, মই নিশ্চয় শিকিম আৰু আপোনালোকক ভালকৈ দেখাবলৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ লগত সদায় থাকিব। শুভ সন্ধিয়া, গুড বাই।